পুৱা শুই উঠিয়ে নিজৰ বাৰীৰ শাক পাচলি আৰু ফুলবোৰ দেখিলে মনটো কিবা এটা ভাল লাগি যায় নহয়নে? গুড মৰ্ণিং এভৰিৱান। আজি হৈছে দেওবাৰ আৰু আপোনালোক সকলোকে মোৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি দেওবাৰৰ স্পেচিয়েল কি আছিলে জানেনে? লোকেল চিকেন স্কোৱাছ আৰু আলুৰ সৈতে বনাইছিলে মায়ে, আৰু লগতে আছিলে মাটি দালি আৰু কাঠ আলু খাৰ দি বনাইছিলে। বহুত টেষ্টি লাগে ন মাটি দালি খাই পিনে। আৰু মই কি বনাইছিলোঁ জানেনে? গ্ৰীণ চাটনি। মোৰ গ্ৰীণ চাটনি সৰুৰ পৰাই ফেভৰেট, আৰু তাতেতো ভোট জলকীয়া এটা দি দিলেতো ক'বই নালাগে। এফালে ধনিয়া আৰু পদিনা ল'লোঁ, লগতে ৰচুন, ভোট জলকীয়া, নিমখ দি এইখিনি ভালদৰে মিক্সিত মাৰি দিলোঁ, আৰু তাৰ মাজতে পানী দিব, লগতে আলু এপিচ দি দিবচোন, মানে সিজা আলু, আৰু মানে বহুত ধুনীয়া এটা পেষ্ট হয়। আৰু নেমুটোতো মেইন ইনগ্ৰিডিয়েণ্ট ইয়াৰ। আৰু একেবাৰে শেষত মই দিছোঁ ক্ৰীমখিনিয়ে এইটো আপোনালোকে অপশ্যনেল হয়, কিন্তু মই বনাইছিলোঁ আৰু নিজৰ ষ্টাইলত। তো আজিৰ থালিখন এইখনেই।